মানে আমার ভিডিও চলি আছে তেওঁলোকে ইহঁতে মোৰ কানো নাচি আছে আপুনি সকলে বাকি সবে নাচি আছে হেল্ল গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল মাধুৰ্য বৰা ফটোগ্ৰাফী এন্ড আই হোপ আপোনালোক সকলো ভালে আছে সো মোৰ ৰিসেন্ট ব্লগ বিলাক আপোনালোকে হয়তো চাই আছে বা যদিও নাই দেখা তেতিয়াহলে মই এগেইন কওঁ যে মোৰ এই চেনেলটো হৈছে টোটালি ফটোগ্ৰাফী ৰিলেটেড হয় ফটোগ্ৰাফী কৰোঁতে কেনে ধৰণে আমি ফটোগ্ৰাফী কৰোঁ ফটোশ্বুট চলোতে কেনে ধৰণৰ আমাৰ সিচুৱেচন বিলাক হয় এন্টাৰটেইনমেন্ট মোমেন্ট বিলাক হয় সেইবিলাক মই যিমান পাৰো দেখাব চেষ্টা কৰোঁ তেনে ধৰণে মই কাম বিলাক কৰি আহিছো সো তেনে ধৰণৰ আজি আমাৰ এটা ষ্টুডিওতে ইনডোৰ এটা শ্বুট চলিব শ্বুট কৰি আছো মেকআপ আৰ্টিষ্ট মিকন বৰাৰ কাৰণে আৰু আজি ব্লগটো খুব স্পেচিয়েল বুলি কম কিহৰ কাৰণে যে আজি আমাৰ ব্লগটোত আছে সকলোৰে মৰমৰ সকলোৰে প্ৰিয়ম পল্লৱী বা খুব ধুনীয়াকৈ মেকআপ অলৰেডি কমপ্লিট কৰিছে তেওঁক মই এতিয়া আপোনালোকৰ মাজত লগ কৰাই দি আছো সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো এয়া আমাৰ লগত আছে প্ৰিয়ম বা এন্ড এয়া আছে মিকন দা এয়া দেখিছে কিমান ধুনীয়া লাগিছে কিমান ধুনীয়াকৈ মেকআপ কৰিছে একচুৱেলি বিৰাট ধুনীয়া লাগিছে খুব ভাল লাগিছে আৰু বাৰ লুকটো মই আজি অলপ ডিফাৰেণ্ট লাগিছে না অলপ ডিফাৰেণ্ট কৰিছে সো বাৰ লগত এটা কাম কৰা গ'ল অলৰেডি ব্লগটো চাগে আপোনালোকে চাইছে এইটো হৈছে বাৰ লগত ছেকেণ্ড টাইম আৰু এনেকেই আই হোপ এনেকে যাতে কামবিলাক আৰু আগবাঢ়ি গৈ থাকে বাৰ লগত আৰু যাতে কাম চলি থাকে সো আৰু মোৰো মানে মাধুৰ্যৰ বেক টু বেক এনেকে শ্বুট চলি থাকে কাৰণ মই খুব ভাল পাওঁ মাধুৰ্যৰ বাবু এতিয়া যিমানখিনি দেখিছো খুব ধুনীয়াকৈ আজি ডিফাৰেণ্ট কনচেপ্ট লৈ পেলাই আমি অকণমান শ্বুট কৰিম বুলি ভাবিছোঁ আই জাষ্ট সকলোকে ভাল পাব একদম আমি ফিংগাৰ ক্ৰছ তো শ্বুট ষ্টাৰ্ট কৰোঁ তেন্তে ন আমি শ্বুট ষ্টাৰ্ট কৰিম and one more thing আজি বাই প্ৰিয়ম বাই যোনটো ড্ৰেছ পৰিধান কৰি আছে একচুৱেলি সেই ড্ৰেছযোৰ হৈছে ফাৰ্ষ্ট লেডি অপিনিতা হাজৰিকা বাৰ ড্ৰেছ হয় খুব ধুনীয়া হয় মই দেখিব পাব আপোনালোকে ফটোজ দেখিব এণ্ড ভিডিঅ'টো দেখা পাব আৰু এযোৰ ড্ৰেছ হ'ব মমি বৰা কলিতা মমিজ ৱাৰ্ড্ৰবৰ আৰু এযোৰ ড্ৰেছ থাকিব সো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু খুব সুন্দৰকৈ মেকআপ কৰা এইজন মিকন দা সো মিকন দা কেনেকুৱা ভাল লাগিছে তোমাৰ লগত প্ৰথম কাম তথাপিও খুব ভাল লাগিছে এতিয়ালৈকে বহুত ভাল লাগিছে আৰু মই ভাবো ফটোখিনিও ধুনীয়াই হ'ব আৰু ভাল মানুহৰ লগত কাম কৰিলে এই হয় ঠিক আছে আমি শ্বুটটো ষ্টাৰ্ট কৰোঁ আপোনালোকে দেখিলে আমি খুব এনজয় কৰি আছো শ্বুটৰ মাজত আমি বায়ে ডেন্স কৰি দেখাইছে মজাকে এটা ড্ৰেছত কমপ্লিট হৈ গ'ল একচুৱেলি কি হয় মানে গোটেই টিম মেম্বাৰখিনি একচুৱেলি বিৰাট হেপিকে থাকিলে আমাৰ শ্বুটবিলাক বিৰাট ধুনীয়াকে মানে মজা হয় আৰু শ্বুটবিলাক ৱৰ্ডবিলাক মাজে মাজে নাহে আপোনাক ক্ষমা কৰি দিব আৰু মানুহে পাৰফেক্ট শ্বট বিচাৰে মোৰ পৰা যদি যিটো বস্তু নাপায় yes আৰু টাইম লাগিলে yes and বাও বহুত মানে কমফৰ্টেবলি পজবিলাক দি আছে মোৰ ভাল লাগিছে যে মানে একচুৱেলি আমি সব হ্যাপিলি কাম কৰি আছো সো বহুত বেছি ভাল লাগিছে এতিয়া হ'ব নেক্সট কষ্টিউম সো চাই থাকক
গোল্ডেন আৱাৰ টাইম যেহেতু হয় এটা আমি আউটডোৰ শ্বুট কৰিম এইখিনি প্লেচতে সো নাজানো কেনেকুৱা হয় আই হোপ ভালে হ'ব লাগে যেহেতু গোল্ডেন আৱাৰ টাইমখিনি চবৰ কাৰণে সব ফটোগ্ৰাফাৰৰ কাৰণে ভাল হয় সো আই হোপ ভাল হ'ব লাগে আৰু আজি মোৰ লগত এচিষ্ট কৰি আছে অংকুৰ এয়া মোৰ আছে ফ্ৰেণ্ড সঞ্জয় আছে আৰু এয়া আছে ভাইটি উদিত এণ্ড এয়া ৰেডি দেখাই দিম second look আৰু আমি বহুত ডাঙৰ বহুত দূৰ লোকেশ্যন কৰিছো চাগে অলৰেডি আমি বহুত দূৰ লোকেশ্যন আহিছো মানে এটা ফ্লোৰ ওপৰত আমি আহিছো সেকেন্ড লুকটো আমাৰ কমপ্লিট হৈছে গোল্ডেন আৱাৰটো আমাক সাথ দিছে লগতে ইমান আমি দূৰত আহি লোকেশনটো এক্স্যাক্টলি ভাল পাইছো বাৰু লাইটো ইমান ধুনীয়া আছে ইমান কষ্টকে দূৰ আহি পেলাই ইমান ধুনীয়া এটা লোকেশ্যন পাইছো নহয় এক্স্যাক্টলি কি আমি গৈছো থাৰ্ড লুকলে So this is the third getup. Etu hoise mommy's wardrobe mommy bar getup hoy and khub dhuniya ke getup to mane bahut dhuniya kori dise Mikonda and getup to dise Mikonda aru Mikonda lot actually ami shooting related ba okkoman out bole okay so ei getup ti iman sundor getup ti eta etu dise amar kokole mormor Mikonda aru Mikonda logot specially shooting related he logwa hoy aji first time ami shoot korisu and আজি এটা নহয় দুটা না তিনটা গেটআপ এটা না দুটা না তিনটা সকলোৰে ভেৰিয়েশন বেলেগ বেলেগ আৰু টোটালি ডিফাৰেন্ট লুক দিছে মিকন্দা থ্যাংক ইউ সো মাচ মিকন্দা ইমান ধুনীয়া লুক দিয়া বাবে আশা কৰো আপোনালোকে সোনকালে ভাল পাব মানে সোনকালে আহি আছে আপোনালোকে আৰু যেতিয়া আপোনালোকে দেখিব আমি আশা কৰো আপোনালোকে গেটআপটি ভাল পাব yes and আমি এটা শুটটো ষ্টাৰ্ট কৰো এজনে কেজন ব্যক্তি যিজন দেৰিকে আহে বৰ্তমান সোনকালে আহিব লাগে একা দেৰিকে আহিছে আমি খুব সুন্দৰকৈ খুব মজাকৈ খুব একচুয়ালি এনজয় কৰা হল তিনটা গেটআপত বাৰ কৰিলে এতিয়া 3 নম্বৰ কমপ্লিট হৈছে মোৰটো খুব মজা লাগিল বাৰ লগত সেকেন্ড টাইম কাম কৰিলো এণ্ড মিকন্দাৰ লগত সেকেন্ড টাইম এয়া মিকন্দা আহি যোৱা মিকন্দা খুব ভালকে আমি কাম কৰিলো আৰু এয়া প্ৰিয়ম্বা মই এনজয় কেলে কৰিলে মই গম পাইছো মানে এফালে মই শট দি আছো মানে আমাৰ ভিডিও চলি আছে তেওঁলোকে ইহঁতে মোৰ কাৰণে নাচি আছে প্ৰয়োজন সকলে বাকি সবে নাচি আছে মই এফালে শট দি আছো সেইকাৰণে তেওঁলোকে এনজয় কৰিলে সঁচাকৈ এনজয় কৰিলো কাৰণ আমি কোনো কামৰ প্ৰেছাৰ দৌৰা দৌৰি তেনেকে নাই মানে কুল ডাউন হৈ যদিও গৰম কিন্তু মাইণ্ডবোৰ আমি কুল ডাউন হৈ পেলাই কাম কৰিছো যাৰ কাৰণে চব একদম ফ্ৰেছ হৈ আছে এতিয়াও মানে ভাগৰ নাই লগা চাৰিটামান গেটত দিব পাৰি আৰু সঁচাকৈ খুব লাগিছে সোনকালে আহি চাপোৰ্ট কৰিব যে গেটাবোৰ দেখিব আৰু ডিফাৰেণ্ট তিনটা একচুয়ালি ভিডিওটো লাষ্টত দেখা পাব সো এতিয়া যদি আপুনি ভাবিছে যে গুচি যাওঁগে মই আৰু নাচাওঁ ভিডিও তাৰে সেইটো ভুল নকৰিব একদম লাষ্টত পাই যাব এণ্ড মই আৰু কম আমাৰ লগত আছে সকলো এয়া আছে দীপ লাষ্টৰ সময়ত আহিলে দীপে খুব সুন্দৰকৈ চিনেমাটোগ্ৰাফি কাম কৰি আছে বৰ্তমান সময়ত আৰু এয়া আছে সঞ্জয় মোৰ ফ্ৰেণ্ড এয়া আছে ৰাজীৱ উদিত অংকুৰ সো আপোনালোকে মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব যদিহে কেনেকুৱা পাইছে চাব জনাব আৰু সকলোৱে চেনেল সাবস্ক্ৰাইব কৰিব ওকে বাই 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 কিবা খাবলৈ না